বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে বৰষাৰাণী আৰু ভাস্কৰৰ এটা পথ দুৰ্ঘটনা হৈছে। চৰাইদেউ দলবাগানত সংঘটিত হয় পথ দুৰ্ঘটনাটি। চৰাইদেউ সাপেখাইটিত অনুষ্ঠান পৰিৱেশন কৰি ঘূৰি আহোঁতে এই পথ দুৰ্ঘটনাটি সংঘটিত হয়। আৰু এটি ফোন কলৰ যোগেদি বৰষাৰাণী বিষয়া এই দুৰ্ঘটনাটো সম্পৰ্কে সবিশেষ কেনেকৈ বৰ্ণনা কৰিলে শুনোৱা হওকচোন। উদ্বোধন কৰি পেলাই অনুষ্ঠানটোৰ পৰা 11:20 নিশা 11:20 আমি ইয়াৰ পৰা ৰাওনা হৈছো যোৰহাট অভিমুখে। অঞ্চলত আমি ঠিক চিনি নাপাওঁ সেইখিনি কি পাইছো, কিন্তু 1 ঘণ্টামান গলো ঠিক 12টা 12:30 বজাত। হঠাৎ একদম খালী ৰাস্তা, কুঁৱলী নাই, একোৱে নাই, ধুনীয়া ৰাস্তা সুন্দৰকে গৈ আছো। গৈ থাকোতে হঠাৎ এখন সৰু বগা গাড়ী দেখিছো সন্মুখৰ পৰা, খুব আপাৰ দিপাৰ। মোৰ স্বামী আছিলে ড্ৰাইভিং চিটত। জাষ্ট মোৰ স্বামীয়ে কৈছে, চোৱাচোন এই গাড়ীখনে আপাৰ দিপাৰত খেলা খেলিছে। মইতো দিপাৰতে গৈ আছো, আপাৰ দিপাৰত খেলা খেলিছে কিয় বুলি কৈছে, মাত্ৰ কৈছে গাড়ীখনে আমাৰ ফালে চুচা লৈছে। মানে নিজৰ লেনটো চেঞ্জ কৰি গাড়ীখনে আমাৰ ফালে চুচা লৈ। এই যে কেতিয়াবা কিছুমানে সেনেকুৱা ষ্টাণ্ট কৰে ৰাস্তাত, অকমান ভয় খুৱাবলৈ যে চেষ্টা কৰে, ঠিক তেনেকুৱা এটা কথা নাই বতৰা নাই, তেনেকুৱা এটা কৰি পেলাই আমিও বাওঁফালে বাচিবলৈ বাওঁফালে কাটিছো। এটা সময়ত শব্দ এটা শুনিছো, ধমকে এটা শব্দ হৈছে। শব্দটো হোৱাৰ লগে লগে আমি গম পাইছো যে আমাৰ গাড়ী কিবা এটা হৈছে। হোৱাৰ লগে লগে মই ভাস্কৰক কৈছো, যিহেতু আমি অকলে একদম নিৰ্জন ঠাই, মই ভাস্কৰক কৈছো আমি নৰওঁ, আমি থানাখনলৈ আগবাঢ়ো, যিখন ইয়াৰ পৰৱৰ্তী যিখন থানা পাম সেইখনলৈকে আমি আগবাঢ়ো বোলা। কাৰণ ঠিকটো নহয়, ডকাইত হ'ব পাৰে বা যিকোনো ঘটনা হ'ব পাৰে। মই যি য'ত সোণৰ গহনা পিন্ধি আছো ধাম ধুম খুলি পেলাই বেগত ভৰাই আমি এনেকে আগবাঢ়ি গলো। অকমান 1.5 কিলোমিটাৰ মান যোৱাৰ পিছত গাড়ী আমাৰ চকাৰ ধোঁৱা ওলাইছে। ধোঁৱা ওলাওতে মই ভয় খাই পেলাই স্বামীক কলো যে গাড়ীখন জ্বলি যাব পাৰে, ভয় লাগিছে, ৰখোৱা, কিন্তু তুমি খালী ঠাইত নৰখাবা, অকনমান লাইট চাইট থকা গাড়ী ঠাই এটুকুৰাত ৰখাবা। আমি এখন হাৰ্ডৱেৰ ষ্ট'ৰ দেখিলো, তাতে আমি গাড়ীখন ৰখালো। ৰখাই পেলাই সেইখিনি সময়ত মই ভাবিলো আমি যিটো অনুষ্ঠান কৰি গৈছো উদ্যোক্তাসকলক খবৰ দিয়াটো ভাল হ'ব, কাৰণ মই কাকোৱে চিনি নাপাওঁ সেইটো অঞ্চলত, আৰু ইমান ক'ত কি কোনখিনিত এক্সিডেণ্ট হৈছে একোৱে নাজানো। তাৰপিছত গ'ল কথা হ'ল, আমি তাতে 40 মিনিটমান সময় খুব আৰু কোনোবা আহি সহায় কৰিলে, ব্ৰেক দি পেলাই চকাটো উলিয়াবলৈ চেষ্টা কৰিলো, কিন্তু চকাটো নোলায়, তাতে জাম হৈ গ'ল। গতিকে আমি তাতে ৰৈ আছো আৰু যি হওক, প্ৰথম পুলিচ আহে, প্ৰথম আৰক্ষী আহে, প্ৰথম কমিটি আহে, কোনে কি আমাৰ সিদ্ধান্ত দিয়ে, যি হ'ব আমি এইখিনিতে কথাটো পাতিম। তেনেকুৱাতে কমিটিৰ মানুহখিনি গৈ পাই পেলাই উদ্যোক্তা এজনে ক'লে যে বাইদেউ এতিয়া ব'লক আপুনি, আমি এই ল'ৰাখিনি ইয়াতে থৈ গৈছো, নিশাৰ সময় আমি আজি এতিয়া গৈ আমি কাইলৈ দিনে পোহৰে কথাখিনি পাতিম। আৰু আমি খবৰ লৈছো ইতিমধ্যে অল্টো ল'ৰাখিনি ঠিকে আছে, একো আঘাতপ্ৰাপ্ত হোৱা নাই। এটা মই ভাবিলো, মই ক'লো হয় নেকি, আপোনালোকে যদি সেইটো সঠিক বুলি ভাবিছে আপোনালোকৰ অঞ্চল, তেতিয়াহ'লে ব'লক। এতিয়া সদ্যহতে আমি এতিয়া FIR এখন লিখি পেলাই গোটেইখিনি মানুহ এতিয়া সাজু হৈছো, আমি তালৈ থানালৈ যাম। এতিয়া কি মীমাংসা হয় সেই মীমাংসাটো তাতে হ'ব। কিন্তু ভগৱানৰ কৃপাত মই এটাই ধন্যবাদ জনাইছো যে আমাৰ কাৰো একো হোৱা নাই, আমাৰো আৰু তেওঁলোকৰো একো হোৱা নাই বুলি শুনিছো। গতিকে মই ভগৱানক ধন্যবাদ জনাইছো। কিন্তু এইখিনিতে এটা মই অনুৰোধ জনাও যে নিশাৰ সময়ত তেনেধৰণে এখন গাড়ীত কিয়, আমাৰ গাড়ীখন কি অভিপ্ৰায় বা কি অভিসন্ধিত তেওঁলোকে চুচা মাৰি আহিলে সেইটো এতিয়াও গম পোৱা নাই, কিয় চুচা মাৰি আহিলে। আৰু মই ছোৱালী এজনী, এটাই তাতে পুৰুষ, এনেকুৱা ধৰণৰ কিছুমান ঘটনাৰ পৰা এই যুৱ প্ৰজন্মৰ অকনমান এনেকৈ স্থান দেখুওৱা বা উদণ্ড হেৰিত গাড়ী চলোৱা, বাইক চলোৱাৰ মই অনুৰোধ জনাইছো যে বিপৰীতজনৰো বিপদ হ'ব, নিজৰো বিপদ হ'ব। গতিকে কালিতো ৰাস্তাটো একদম খালী, আৰামত যোৱা কথা। আমিতো কিমান 60-70 গাড়ী চলাই গৈ আছো, কাৰণ 11টা বজাৰ পিছত মোৰ আগতো এটা ঘটনা ঘটিছিল। মই 11টা বজাৰ পিছত 70-80ৰ ওপৰত গাড়ী নচলাওঁ, কেতিয়াও নিজে চলালো। গতিকে এইটোৱে ঘটনা। গতিকে স্কুল এটা হেৰি যদি গৈছে ৰাইজৰ দুৰ্ঘটনাটিত যিকেইজন ব্যক্তিৰ সৈতে সংঘটিত হৈছিল সেইসকলৰ মন্তব্য শুনোৱা হওকচোন। 12মান বজাই নাই, আমি গৈছিলোঁ মুঠৰ প্ৰগ্ৰেম চাবৰ কাৰণে। তাৰ সেইফালৰ পৰা তেওঁলোকৰ যিগৰাকী অভিনেত্ৰী বৰষাৰাণী, তেওঁলোকে আহিছে সাপেখাইটি প্ৰগ্ৰেমৰ পৰা। তেওঁলোকৰ গাড়ীখন এনেকুৱা তীব্ৰ বেগেত আহিছে আমি ধৰিব নোৱাৰিলোঁ। তেওঁলোকে লাইটটো আপত দি পিনে তেওঁলোকৰ আমাক ৰং ছাইডত আহি পিনে মাৰি দিছে তেওঁলোকে। তাৰ মৰা আমাৰ গাড়ী বাগৰি পৰি আমি গোটেইখিনি অচেতন হ'ব পালোঁ। তাৰপাছত তেওঁলোকে ৰখাৰ কোনো নৰখিলে। তাৰপৰা মানুহখিনি আহি পিনে আমাক দাঙি ধৰি ৰাখিলে। তাৰপৰা সেইবোৰ
আধা ঘণ্টাৰ পিছত পুলিচ গৈ পাইছেগৈ। আমি ভাবিছোঁ গাড়ীখন যিখনে আমাক খুন্দা মাৰি সেই গাড়ীখন ৰখিলে বুলি আমি পিছত গম নাপাওঁ। ৰাতিপুৱাহে গম পাইছোঁ যে এই গাড়ীখন যে আমাৰ অভিনেত্ৰী বৰষা ৰাণী বৰুৱা বুলি। দুজনে আছে, তেওঁ হাজবেণ্ড ৱাইফে হ'ব। খুব বেগত আহিছিলে নেকি? কোনডোখৰ ঘটনাটো হৈছে? আপোনাৰ এই হৰধৰপুখুৰী ওচৰতে হ'ব। তেখেতলোকে এইটো বিচাৰ কৰিব লাগিছিল যে যোৱাকালি যিহেতু সংঘটিত হৈ গ'ল ঘটনাটো, যে মানুহকেইজনৰ অৱস্থা কি আছে, কি হৈছে, সেই ক্ষেত্ৰত তেওঁলোকে অকণমান যদি আমাক মানে খবৰ ল'লে হয় আমিও হয়তো ভাল পালোঁ হয়। তেওঁলোকক আমি গম নাপাওঁ, আমাক যেতিয়া মাৰি থৈ গ'ল আমি মানে চব অচেতন হৈ পৰি গ'লোঁ। কাৰণ আমাৰ সেই টাইমত মানে কোনে কাক ধৰিব সেইটো সেই সময়ত আপোনালোকক গুৰুত্ব দিয়া নাই, কিন্তু তেওঁলোকক মানে পলাই আছে। তেওঁলোকে ৰখাও দিয়া নাই, মুঠতে পলাই পিনে সম্ভৱ তেওঁলোকৰ গাড়ী চকা ফুটাৰ কাৰণে তেওঁলোকে ক'ৰবাত ৰখি পিনে আৰক্ষী ব্যৱস্থা কৰি পিনে তেওঁলোকক মানে বেলেগ কিবা এটা ব্যৱস্থা কৰিছে আৰু মানে তেওঁলোকক ব্যৱস্থা কৰি পঠিয়াই দিয়া হ'ল। আমাক